ভূগোলৰ প্ৰশ্ন কাকতৰ এটা নতুন প্ৰশ্ন ভাৰতবৰ্ষৰ কোলা নদী ক'ত অৱস্থিত মৰলুৰ পানী ব্লেক ৱাটাৰ চৰকাৰ আহিল গ'ল পৰিৱৰ্তনৰ নামত একো নহ'ল চৰকাৰৰ হ'ল কি তালি মাৰা কথা ক'ব লাগিলে চৰকাৰ এখন পৰিৱৰ্তন হ'ল এতিয়া আৰু এখন চৰকাৰ গ'ল 4 বছৰ হ'ল এখন চৰকাৰৰ তাৰপিছত যায় কংগ্ৰেছ চৰকাৰ গ'ল 3 বছৰ 4 বছৰ আপোনাৰ গণ পৰিষদ গ'ল কিন্তু পৰিৱৰ্তন একো নহ'ল আৰু কিছুদিন পিছতে মুখলধাৰ বৰষুণত তিতি পৰিব সমগ্ৰ গুৱাহাটী মহানগৰ যিটো সময়ত গুৱাহাটী মহানগৰীত বাৰিষাৰ বৰষুণক লৈ একাংশ অপেক্ষাৰত সেই একেটা সময়তে গুৱাহাটী মহানগৰীৰ বাৰিষাক লৈ ত্ৰাহি মধুসূদন কৰিছে এইসকল গুৱাহাটীবাসীয়ে এইখন মহানগৰে একাংশ লোকে কিন্তু বৰষুণক খুব ভয় কৰে একাংশ লোকৰ কাৰণে বৰষুণ অভিশাপ হৈ ওলাই আহে কাৰণ কিন্তু যদি ডাঙৰ বৰষুণ দিয়ে তেতিয়াতো পানী হৈ যায় বৰষুণ অহাৰ লগে লগে বানত বিধ্বস্ত হৈ পৰে গুৱাহাটীৰ এইসকল নাগৰিক ধন জন ব্যৱসায় সকলো বিনষ্ট হোৱা এইসকল মহানগৰীকে সদায় বিচাৰে সঁচা অৰ্থত পৰিৱৰ্তন 4 বছৰ হ'ল এখন চৰকাৰৰ তাৰপিছত যায় কংগ্ৰেছ চৰকাৰ গ'ল 3 বছৰ 4 বছৰ পৰিৱৰ্তন একো নহ'ল কিন্তু যিটো সময়ত কৃত্ৰিম বানে জলাকলা খুৱাই এইসকল মহানগৰবাসীক সেই একেটা সময়ত কিন্তু একাংশৰ মুখলৈ আনে মিচিকীয়া হাঁহি এতিয়া বানপানী হ'লে এতিয়া ৰাইজৰ অসুবিধা হয় আমাৰ ভাল হয় এতিয়া বানপানী হ'লে এতিয়া ৰাইজৰ অসুবিধা হয় আমাৰ ভাল হয় ঠিকেই এইসকল ৰিক্সা চালকে বাৰিষা অহাৰ লগে লগে হেনো আনন্দিত হৈ পৰে কাৰণ এওঁলোকে দুপইচা অধিক উপাৰ্জন কৰিব পাৰে বাৰিষাৰ বৰষুণৰ লগে লগে কাৰণ কৃত্ৰিম বানৰ লগে লগে নবীন নগৰ অনিল নগৰত বৃদ্ধি হয় ৰিক্সাৰ ভাড়া আমি 2 পইচা পাওঁ ৰিক্সা চলে হৈ ক'ৰবাত 50ৰ তলত 100 টকাতে পানী বেছি হ'লি এয়াই হৈছে গুৱাহাটী মেট্ৰ' চিটিৰ প্ৰকৃত স্বৰূপ কিন্তু কেতিয়া আহিব সঁচা অৰ্থত পৰিৱৰ্তন তাকে লৈ অপেক্ষাৰত এইসকল অনিল নগৰ নবীন নগৰবাসী নিউজ ডেস্ক ৰিপৰ্ট আমি অসমীয়া